ৰেচন কাৰ্ডধাৰীৰ বাবে আৰম্ভ হ'ল লটাৰী। অক্টোবৰৰ পৰা মোদী চৰকাৰে দিব এই বিশেষ সুবিধা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিনামূলীয়া ৰেচন বিতৰণৰ এই বৃহত্তম আঁচনিখন পুনৰবাৰ 6 মাহলৈ অৰ্থাৎ 2023 চনৰ মাৰ্চ মাহলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপুনি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়া ৰেচন লৈ আছে, তেন্তে এই খবৰটো আপোনাৰ ব্যৱহাৰৰ বাবে। আচলতে এই আঁচনিখন 2020 চনৰ এপ্ৰিল মাহত কোভিড কালত আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী সময়ত 2022 চনৰ মাৰ্চ মাহত এই আঁচনিখন 6 মাহৰ বাবে ছেপ্টেম্বৰ মাহলৈকে বৃদ্ধি কৰা হয়। এতিয়া চৰকাৰে এই আঁচনিখন আকৌ এবাৰ বৃদ্ধি কৰিব নে নকৰে সেয়া লৈ এক আলোচনা হৈ আছে। 80 কোটি লোকৰ প্ৰত্যক্ষ সংযোগ চৰকাৰৰ এই আঁচনিখনৰ সৈতে। 80 কোটি লোকে প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ বাবেই চৰ্চিত হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিনামূলীয়া ৰেচন বিতৰণত এই বৃহত্তম আঁচনিখন 6 মাহলৈ 2023 চনৰ মাৰ্চ মাহলৈকে বৃদ্ধি কৰাৰ বাবে পুনৰবাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই কথা কেন্দ্ৰীয় খাদ্য বিভাগৰ সচিবেও ইংগিত দিছে। অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। এতিয়ালৈকে ব্যয় হৈছে 3,40,000 কোটি টকা। বিষয়াসকলৰ মতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা হৈছে বিশ্বৰ সৰ্ববৃহৎ খাদ্য আঁচনি। ইয়াৰ বাবে চৰকাৰৰ হাতত পৰ্যাপ্ত পৰিমাণৰ খাদ্য শস্যৰ মজুত আছে। ইয়াৰ বাবে ষ্টক পজিশ্যনটো চৰকাৰে পৰ্যালোচনা কৰিছিল। এই আঁচনিৰ বাবে এতিয়ালৈকে 3,40,000 কোটি টকা চৰকাৰে ব্যয় কৰিছে। এনে অৱস্থাত এই আঁচনি বৃদ্ধি কৰি ৰেচন কাৰ্ডধাৰীসকল প্ৰত্যক্ষভাৱে উপকৃত হ'ব। আঁচনিৰ অধীনত সুবিধাও লাভ কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰ এই আঁচনিৰ অধীনত দেশৰ সকলো দৰিদ্ৰ ৰেচন কাৰ্ডধাৰী পৰিয়ালক প্ৰতিজন ব্যক্তিৰ বাবে 5 কেজি ৰেচন প্ৰদান কৰা হৈছে। প্ৰথম অৱস্থাত এই আঁচনিৰ অধীনত পৰিয়ালটোক 1 কিলোগ্ৰাম দালি আৰু এটি কিট অত্যাৱশ্যকীয় মছলা প্ৰদান কৰা হৈছিল। পূৰ্বে এই আঁচনি আছিল কেৱল ৰেচন কাৰ্ডধাৰীৰ বাবে। পিছলৈ সেই দুখীয়া পৰিয়ালবোৰো ইয়াৰ লগত সংযোজন কৰা হ'ল, যাৰ হাতত ৰেচন কাৰ্ড নাছিল।